নমস্কাৰ জিতুপনি নামৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছে। আজি আমি ইছৰ সম্পৰ্কে কেইটামান প্ৰশ্ন উত্তৰ জানিম। প্ৰথম প্ৰশ্ন, ইছৰৰ ফুল ফৰ্ম কি? উত্তৰ, ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। 2 নম্বৰ, ইছৰৰ গঠন কেতিয়া হৈছিল? উত্তৰ, 15 আগষ্ট 1969 চনত। 3 নম্বৰ, ইছৰৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত? উত্তৰ, বাংগালোৰত। 4 নম্বৰ, ইছৰৰ সংস্থাপক কোন আছিল বা ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ পিতৃ হিচাপে কাক জনা যায়? উত্তৰ, বিক্ৰম চাৰাভাই। অন্যতম প্ৰশ্ন নম্বৰে, বিক্ৰম চাৰাভাই মহাকাশ গৱেষণা কেন্দ্ৰ ক'ত আছে? তিৰুৱনন্তপুৰমত। 5 নম্বৰ, ইছৰৰ বৰ্তমান অধ্যক্ষ কোন? উত্তৰ, শ্ৰীধৰ সোমনাথ বা চমুকৈ এছ সোমনাথ। 6 নম্বৰ, ইছৰ কি? উত্তৰ হ'ল স্পেচ এজেঞ্চি। 7 নম্বৰ, ইছৰ অ'নাৰ কোন বা মালিক কোন? উত্তৰ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, ভাৰত চৰকাৰ। 8 নম্বৰ, ইছৰ কোন বিভাগৰ অধীনত আছে বা পৰে? উত্তৰ, ডিপাৰ্টমেণ্ট অফ স্পেচ। 9 নম্বৰ, ইছৰৰ এমপ্লয়িজ আছে? উত্তৰ, 16,786 জন 2022 মতে। 10 নম্বৰ, ইছৰৰ ৱেবছাইট কি? উত্তৰ, www.isro.gov.in। ইয়াৰ পিছত 11 নম্বৰ প্ৰশ্ন হ'ল, 11 নম্বৰ প্ৰশ্নটো হৈছে 1969 চনৰ আগতে ইছৰক কি নামেৰে জনা গৈছিল? উত্তৰ, ইনকস্পাৰ। 12 নম্বৰ, ভাৰতে নিৰ্মাণ কৰা প্ৰথম উপগ্ৰহটোৰ নাম লিখা? উত্তৰ, আৰ্যভট্ট। 13 নম্বৰ, ইছৰৰ ৰকেট লঞ্চিং কেন্দ্ৰটোৰ নাম কি? উত্তৰ, সতীশ ধাৱন স্পেচ চেণ্টাৰ, শ্ৰীহৰিকোটা। 14 নম্বৰ, ইণ্ডিয়াৰ প্ৰথম শিক্ষা উপগ্ৰহটোৰ নাম কি? উত্তৰ, এডুছেট। 15 নম্বৰ, ইছৰৰ স্পেচ ক্ৰাফ্ট মিছন কেইটা বৰ্তমানলৈকে? উত্তৰ, 125টা। 16 নম্বৰ, ইছৰৰ লঞ্চ মিছন হ'ল বৰ্তমানলৈকে কেইটা? উত্তৰ, 94টা। 17 নম্বৰ, ইছৰৰ ষ্টুডেণ্ট ছেটেলাইট হ'ল? উত্তৰ, 15টা। 18 নম্বৰ, ইনক্লুডিং নেনো ছেটেলাইট হ'ল? উত্তৰ, 3টা। 19 নম্বৰ, ইনক্লুডিং মাইক্ৰ' ছেটেলাইট হ'ল? উত্তৰ, 1টা। 20 নম্বৰ, হু ইজ ন'ন এজ মিছাইল মেন অফ ইণ্ডিয়া? উত্তৰ, APJ আব্দুল কালাম। সকলোকে ধন্যবাদ জনোৱা হৈছে। এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।